নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত কৰোনা মহামাৰীৰ লগত জড়িত থকা সকলোবোৰ তথ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিভংগীৰে আলোচনা কৰিম। 2020 বৰ্ষত চৰ্চিত বিষয় হিচাপে কৰোনা মহামাৰীৰ লগত বহুতো গুৰুত্বপূৰ্ণ তথ্য জড়িত হৈ আছে। এই কৰোনা মহামাৰীৰ ভিডিঅ'টো দুটা পাৰ্টত বিভক্ত কৰা হ'ব। প্ৰথম পাৰ্টটো বা এই ভিডিঅ'টোত কৰোনা মহামাৰীৰ উৎপত্তিৰ লগত জড়িত থকা সকলোবোৰ তথ্যৰ বিষয়ে আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব। যদিহে আপুনি আমাৰ জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। গতিকে আহক আমাৰ ভিডিঅ'টো এই ভিডিঅ'টো সম্পূৰ্ণকৈ 4টা মূল ভাগৰ ওপৰত ভাগ কৰা হৈছে। সেই ভাগৰ প্ৰথমটো বিষয় আলোচনা কৰোঁ আহক। প্ৰথমটো হৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিভংগীৰে কৰোনা ভাইৰাছৰ উৎপত্তিৰ লগত জড়িত থকা প্ৰশ্নসমূহ। আহক আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছ কি? কৰোনা ভাইৰাছ হৈছে কিছুমান ভাইৰাছৰ সমষ্টি। আমি সাধাৰণতে বহুতো নিউজ চেনেল আৰু ইউটিউবত দেখা পাওঁ বা শুনা পাওঁ যে কৰোনা ভাইৰাছৰ পৰা আমুক তামুক বা কিমান কোটি বা মানুহ মৰিছে। কিন্তু আপোনালোকে জানেনে কৰোনা ভাইৰাছ হৈছে কিছুমান ভাইৰাছৰ সমষ্টি। কৰোনা ভাইৰাছ অকল এটা ভাইৰাছ নহয়, কৰোনা ভাইৰাছ হৈছে বহুতো ভাইৰাছৰ সমষ্টি, যিবোৰ ভাইৰাছে মানৱ দেহ বা জীৱদেহৰ বাবে অতি হানিকাৰক। আৰু কেইটা ভাইৰাছৰ সমষ্টি কি সেইবোৰ আমি পিছত আলোচনা কৰিম। আপোনালোকে বৰ্তমান এটাই কথা জানি লওক যে কি কৰোনা ভাইৰাছ হৈছে কিছুমান ভাইৰাছৰ সমষ্টি, যিবোৰ ভাইৰাছে আমাৰ জীৱদেহ বা মানৱ দেহৰ বাবে অতি হানিকাৰক। আমাৰ 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছ কেই প্ৰকাৰ? কৰোনা ভাইৰাছ 7 প্ৰকাৰ। আপোনালোকে সকলোৱে মনত ৰাখিব কৰোনা ভাইৰাছ 7 প্ৰকাৰ। এতিয়া সেই 7 প্ৰকাৰ কি তলত উল্লেখ কৰি থোৱা আছে, ভিডিঅ'টো আপোনালোকে চাই ল'ব। ইয়াতেই লগত থকা ইম্পৰ্টেণ্ট কথাকেইটা মই কৈ দিওঁ। ইয়াত আপোনালোকে চাওক প্ৰথম 4টাত এইচ-কভ, 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 এই 4টাত এইচ-কভ আছে। এইচ-কভৰ ফুল ফৰ্মটো কি? এইচ মানে হ'ল হিউমেন আৰু কভ মানে হ'ল কৰোনা ভাইৰাছ, মানে এইচ-কভৰ ফুল ফৰ্ম হ'ল হিউমেন কৰোনা ভাইৰাছ। ঠিক সেইদৰে 5 নম্বৰটো চাওক চাৰ্চ আছে। এই চাৰ্চৰ ফুল ফৰ্ম হ'ল ছেভাৰেল একুৱেট ৰেছপন্ডাৰী চিণ্ড্ৰমছ আৰু কভৰ ফুল ফৰ্ম হ'ল কৰোনা ভাইৰাছ, মানে চাৰ্চ কভৰ ফুল ফৰ্ম হ'ল ছেভাৰেল একুৱেট ৰেছপন্ডাৰী চিণ্ড্ৰমছ কৰোনা ভাইৰাছ। ঠিক সেইদৰে 6 নম্বৰটো হ'ল মাৰ্চৰ ফুল ফৰ্ম হ'ল মিডল ইষ্ট ৰেছপন্ডাৰী চিণ্ড্ৰমছ। ঠিক সেইদৰে 6 নম্বৰটোৰ ফুল ফৰ্ম হ'ল মিডল ইষ্ট ৰেছপন্ডাৰী চিণ্ড্ৰমছ কৰোনা ভাইৰাছ। এতিয়া ঠিক সেইদৰে 7 নম্বৰটো একেই, খালি 5 নম্বৰটোৰ লগত 7 নম্বৰটো একেই, কিন্তু 2 আছে। 7 নম্বৰটো ফুল ফৰ্ম হ'ব ছেভাৰেল একুৱেট ৰেছপন্ডাৰী চিণ্ড্ৰমছ কৰোনা ভাইৰাছ 2। আপোনালোকে এই প্ৰশ্নটোত মাৰ্চ আৰু চাৰ্চৰ এই ফুল ফৰ্মটো মনত ৰাখিব। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। 3 নম্বৰ প্ৰশ্ন হৈছে কৰোনা ভাইৰাছ নামটো কোনে দিছিল? কৰোনা ভাইৰাছ নামটো জন আলমেইডা আৰু ডেভিড টেল নামৰ দুজন বৈজ্ঞানিকে দিছিল। এই দুজন বৈজ্ঞানিকে পোনপ্ৰথমবাৰৰ বাবে 1960 দশকত কৰোনা ভাইৰাছৰ ওপৰত অনুসন্ধান আৰু গৱেষণা আৰম্ভ কৰিছিল। আপোনালোকে মনত ৰাখিব যে কৰোনা ভাইৰাছ নামটো কোনে দিছিল? জন আলমেইডা আৰু ডেভিড টেল নামৰ দুজন বৈজ্ঞানিকে দিছিল। যিহেতু আমাৰ 3 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া আমি চাওঁ 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছ নামটো ক'ৰ পৰা লোৱা হৈছিল? কৰোনা ভাইৰাছ শব্দটো লেটিন শব্দৰ কৰোনাৰ পৰা লোৱা হৈছিল, যাৰ অৰ্থ হৈছে ক্ৰাউন বা মুকুট। আপোনালোকে মনত ৰাখিব কৰোনা ভাইৰাছ শব্দটো লেটিন শব্দ হয় আৰু এই কৰোনা ভাইৰাছ শব্দটো ক'ৰ পৰা লোৱা হৈছে? লেটিন শব্দ কৰোনাৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে ক্ৰাউন বা মুকুট। যিহেতু আমাৰ 4 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া চাওঁ আমি 5 নম্বৰ প্ৰশ্ন। এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল কৰোনা ভাইৰাছ কোনটো দশকত প্ৰথমবাৰ চিনাক্তকৰণ কৰা হৈছিল? কৰোনা ভাইৰাছটো 1960 দশকত প্ৰথম চিনাক্ত কৰা হৈছিল। এই কথাটো মই আগৰ প্ৰশ্নটোতো আলোচনা কৰিছিলোঁ। যিহেতু এতিয়া চাওক দশকটো হ'ল 1960 দশক, কিন্তু কোনটো চনত কৰোনা ভাইৰাছ চিনাক্ত কৰা হৈছিল প্ৰথমবাৰৰ বাবে? 1965 চনত। আপোনালোকে এই প্ৰশ্নটোতো শুদ্ধভাৱে সম্পূৰ্ণৰূপে মনত ৰাখিব, বিশেষ যিহেতু এই প্ৰশ্নকেইটা অপশ্যনেল কুৱেশ্যনত 2টা দি আপোনালোকক কনফিউজ হ'ব পাৰে। এইটো আপোনালোকে মনত ৰাখিব। কৰোনা ভাইৰাছটো কোনটো দশকত প্ৰথম চিনাক্তকৰণ কৰা হৈছিল? 1960 দশকত প্ৰথম চিনাক্তকৰণ কৰা হৈছিল। আৰু কোনটো চনত প্ৰথম চিনাক্ত কৰা হৈছিল? 1965 চনত। যিহেতু আমাৰ 5 নম্বৰ প্ৰশ্নটো কমপ্লিট হৈছে, যে আমি চাওঁ 6 নম্বৰ প্ৰশ্ন। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ কৰোনা ভাইৰাছৰ অস্থায়ী নাম কি? কৰোনা ভাইৰাছৰ অস্থায়ী নাম হৈছে 2019 nCoV-2। এই 2019 nCoV-2 মানে কি? 2019 হ'ল 2019 চনত পোনপ্ৰথমবাৰৰ বাবে চিনাক্তকৰণ কৰা হৈছিল বাবে 2019 nCoV-2 মানে হ'ল নবেল কৰোনা ভাইৰাছ 2। আপোনালোকে মনত ৰাখিব যে কি কৰোনা ভাইৰাছ বা COVID-19ৰ অস্থায়ী নামটো হৈছে 2019 nCoV-2। যিহেতু আমাৰ 6 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া চাওঁ আমি 7 নম্বৰ প্ৰশ্ন। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। SARS-CoV-2 ভাইৰাছটো কেতিয়া পোনপ্ৰথমে ধৰা পৰিছিল? SARS-CoV-2 ভাইৰাছটো 2019 চনৰ 31 ডিচেম্বৰ তাৰিখে ধৰা পৰিছিল। আপোনালোকে মনত ৰাখিব SARS-CoV ভাইৰাছটো 2019 চনৰ 31 ডিচেম্বৰ তাৰিখে ধৰা পৰিছিল। যেহেতু এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া আমি চাওঁ 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ প্ৰশ্নটো হৈছে COVID-19 ভাইৰাছটো ক'ত পোনপ্ৰথমবাৰৰ বাবে চিনাক্তকৰণ কৰা হৈছিল? এই ওপৰৰ প্ৰশ্নটোৰ লগত জড়িত থকাই প্ৰশ্ন। এতিয়া কেতিয়া ধৰা পৰিছিল আমি ইতিমধ্যে আলোচনা কৰিলোঁ। এইটো 2019 চনৰ 31 ডিচেম্বৰ তাৰিখে ক'ত ধৰা পৰিছিল? ওহাং চহৰত। ওহাং চহৰত হ'ল চাইনাৰ ওহাং চহৰত
আৰু সেই উহাং চহৰটো আমি সকলোৱে গম পাওঁ, প্ৰায়ভাগ নিউজ চেনেলত শুনিয়ে থাকোঁ, কিন্তু প্ৰদেশখনৰ নামটো গম নাপাওঁ। আপোনালোকে প্ৰদেশখন বহুত গুৰুত্বপূৰ্ণ, আপোনালোকে মনত ৰাখিব। চীনৰ উহাং চহৰৰ হুবাই প্ৰদেশত কৰোণা ভাইৰাছটো পোনপ্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল। যিহেতু আমাৰ 9 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া আমি চাওঁ 10 নম্বৰ। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ। অনুবীক্ষণ যন্ত্ৰই কৰোণা ভাইৰাছক পৰ্যবেক্ষণ কৰিলে কোনটো আকৃতিৰ দৰে দেখা যায়? অনুবীক্ষণ যন্ত্ৰই কৰোণা ভাইৰাছটো পৰ্যবেক্ষণ কৰিলে ক্ৰাউন বা মুকুটৰ আকৃতিৰ দৰে দেখা পোৱা যায়। এই এটা কথা মনত ৰাখিব, এই ক্ৰাউন বা মুকুটৰ আকৃতিৰ দৰে দেখা পোৱাৰ বাবে এই ভাইৰাছটোৰ নাম কৰোণা ভাইৰাছ ৰখা হৈছে। এতিয়া আপোনালোকৰ মনত এইটো কুৱেশ্যনটো মই এতিয়া ক্লিয়াৰ কৰি দিলোঁ যে কি কৰোণা ভাইৰাছ নামটো কিয় ৰখা হৈছিল। কৰোণা ভাইৰাছ নামটো অনুবীক্ষণ যন্ত্ৰই চোৱাত ক্ৰাউন বা মুকুটৰ দৰে দেখাৰ বাবে এই ভাইৰাছটোৰ নাম কৰোণা ভাইৰাছ ৰখা হৈছিল। যিহেতু আমাৰ 10 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া চাওঁ আমি 11 নম্বৰ প্ৰশ্ন। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। 11 নম্বৰ প্ৰশ্নটো হৈছে COVID-19ৰ সম্পূৰ্ণৰূপী। আমি ইতিমধ্যে ইউটিউব আৰু নিউজ চেনেলবোৰত পায়ে থাকোঁ COVID-19 শুনিয়ে থাকোঁ। এতিয়া এই COVID-19ৰ ফুল ফৰ্ম কি? COVID-19ৰ ফুল ফৰ্ম হ'ল, COVID-19ৰ CO2ৰ ফুল ফৰ্ম হ'ল কৰোণা, VI মানে ভাইৰাছ, D ফৰ ডিজিজ আৰু 19 মানে হ'ল 2019 চনত পোনপ্ৰথমবাৰৰ বাবে পোৱাৰ বাবে সেইটো কাৰণে ইয়াত 19 দিয়া হ'ল। আৰু COVID-19ৰ ফুল ফৰ্ম হ'ল কৰোণা ভাইৰাছ ডিজিজ 2019। আৰু এই ভাইৰাছটো পোনপ্ৰথমে ওলাইছিল 2019 চনৰ 31 ডিচেম্বৰ তাৰিখে। যিহেতু আমাৰ 11 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, আমাৰ দ্বিতীয় মূল বিষয়টো হ'ল প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৰোণা ভাইৰাছৰ লগত জড়িত থকা প্ৰশ্নসমূহ। আহক আৰম্ভ কৰোঁ। এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কৰোণা মহামাৰীৰ সময়ত ছুইজাৰলেণ্ডৰ কোনখন পৰ্বতত ভাৰতীয় জাতীয় পতাকাৰ প্ৰতিবিম্বৰ প্ৰকল্প দেখা পোৱা গৈছিল? ইয়াত প্ৰশ্নটো সুধিছে, পৰ্বতখনৰ নাম সুধিছে। পৰ্বতখনৰ নাম হ'ল মেটাহৰ্ণ পৰ্বত বা মেটাহৰ্ণ মাউণ্টেন। এতিয়া ভাৰতীয় জাতীয় পতাকাৰ প্ৰতিবিম্বৰ প্ৰকল্পটো আপোনালোকে ইয়াত দেখিছেই। অকল ভাৰতবৰ্ষৰ নহয়, সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ জাতীয় পতাকাৰ প্ৰতিবিম্বৰ প্ৰকল্প উপস্থাপন কৰা হৈছিল। এতিয়া আপোনালোকৰ মনত আহিব পাৰে কিয় উপস্থাপন কৰা হৈছিল। এই কথাটো মই আপোনালোকক সোঁৱৰাই দিওঁ বা কৈ দিওঁ যে কি কৰোণা মহামাৰীৰ যুঁজখনত সকলো দেশৰ একতা পৰিদৰ্শন কৰিবৰ কাৰণে এই জাতীয় পতাকাৰ প্ৰতিবিম্বৰ প্ৰকল্পটো উপস্থাপন কৰা হৈছিল। এই প্ৰশ্নটো বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, আপোনালোকে মনত ৰাখিব। আমাৰ যিহেতু প্ৰথম প্ৰশ্নটো হ'ল, আমি এতিয়া চাওঁ দ্বিতীয় প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো হৈছে কৰোণা মহামাৰীৰ সময়ত ভাৰতবৰ্ষই আমেৰিকাক যোগান ধৰা ঔষধটোৰ নাম কি? যোগান ধৰা ঔষধটোৰ নাম হ'ল হাইড্ৰক্লৰিকুইন। আপোনালোকে মনত ৰাখিব যোগান ধৰা ঔষধটোৰ নাম কি? হাইড্ৰক্লৰিকুইন। ইয়াৰ স্পেলিংটো আপোনালোকে মনত ৰাখিব, অকণমান টান হয়, তথাপিও মনত ৰাখিব লাগিব। যিহেতু আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল, আমি এতিয়া চাওঁ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো চাওঁ, ভাৰতবৰ্ষই ছাৰ্ক COVID-19 ইমাৰ্জেঞ্চি ফাণ্ডত কিমান ধনৰাশি আগবঢ়াইছে? ইয়াৰ প্ৰশ্নটোৰ শুদ্ধটো হ'ল 10 মিলিয়ন টকা। এতিয়া প্ৰশ্নটোত যিহেতু ছাৰ্ক জড়িত হৈ আছে, ইয়াৰ ছাৰ্কৰ ফুল ফৰ্মটো চাওঁ। ছাৰ্কৰ ফুল ফৰ্মটো হ'ল ছাউথ এছিয়া এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। এই ছাউথ এছিয়া এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যনটোক অসমীয়াত কয় দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতাৰ সংস্থা। যিহেতু প্ৰশ্নটোৰ লগত ছাৰ্কটো জড়িত হৈ আছে, সেইবাবে ছাৰ্কৰ লগত জড়িত থকা কেইটামান গুৰুত্বপূৰ্ণ তথ্য চাওঁ। ছাৰ্ক প্ৰতিষ্ঠা হৈছিল 8 ডিচেম্বৰ তাৰিখে 1985 চনৰ আৰু হেডকোৱাৰ্টাৰ হ'ল নেপালৰ কাঠমাণ্ডুত আৰু সদস্য ৰাষ্ট্ৰসমূহ হ'ল আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। সৰ্বমুঠ 8খন সদস্য ৰাষ্ট্ৰ আছে, সেইকেইখন ইয়াত দিয়াই আছে, আপোনালোকে মনত ৰাখিব। যিহেতু আমাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল, এতিয়া আমি চাওঁ 4 নম্বৰ প্ৰশ্ন। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। কোনখন দেশৰ প্ৰধানমন্ত্ৰী কৰোণা ভাইৰাছত সংক্ৰমণ হৈছিল? ইয়াৰ উত্তৰটো হ'ল ব্ৰিটেইন। ব্ৰিটেইন দেশখনৰ প্ৰধানমন্ত্ৰী কৰোণা ভাইৰাছত সংক্ৰমণ হৈছিল। এইটো আপোনালোকৰ বাবে বহুত জানিবলগীয়া প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। যিহেতু 4 নম্বৰ প্ৰশ্নটো হ'ল, এতিয়া চাওঁ আমি 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটো হৈছে কোন তাৰিখে WHOয়ে কৰোণা ভাইৰাছক মহামাৰী হিচাপে স্বীকৃতি দিছিল? 2020 চনৰ 11 মাৰ্চ তাৰিখে WHOয়ে কৰোণা ভাইৰাছক মহামাৰী হিচাপে স্বীকৃতি দিছিল। যিহেতু প্ৰশ্নটোত WHOৰ কথাটো ওলাইছে, তাৰ ফুল ফৰ্মটো চাই লওঁ। WHOৰ ফুল ফৰ্ম হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ইয়াক অসমীয়াত বিশ্ব স্বাস্থ্য সংস্থা নামেৰেও জনা যায়। এতিয়া যিহেতু WHOৰ প্ৰশ্নটো উপস্থাপন হৈছে, তাৰ লগত জড়িত থকা কেইটামান গুৰুত্বপূৰ্ণ তথ্য জানি লওঁ। WHOটো প্ৰতিষ্ঠা হৈছিল 1948 চনৰ 7 এপ্ৰিল তাৰিখে আৰু WHOৰ হেডকোৱাৰ্টাৰ হ'ল ছুইজাৰলেণ্ডৰ জেনেভাত। এতিয়া আপোনালোকক এনেদৰেও আহিব পাৰে যে কি কৰোণা ভাইৰাছটোক মহামাৰী হিচাপে কোনে স্বীকৃতি দিছিল? এতিয়া আপোনালোকে জানি লওক কৰোণা ভাইৰাছটোক মহামাৰী হিচাপে স্বীকৃতি দিছিল WHOয়ে। এতিয়া কেতিয়া দিছিল? 2020 চনৰ 11 মাৰ্চ তাৰিখে। আৰু WHOৰ ফুল ফৰ্ম কি? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা বিশ্ব বাণিজ্য সংস্থা। কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? WHO কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1948 চনৰ 7 এপ্ৰিল তাৰিখে আৰু হেডকোৱাৰ্টাৰ ক'ত? ছুইজাৰলেণ্ডৰ জেনেভাত। আপোনালোকে এই 5 নম্বৰ প্ৰশ্নটো যিহেতু আমাৰ কমপ্লিট হ'ল, এতিয়া আমাৰ তৃতীয় প্ৰধান বিষয়টো হ'ল প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিভংগীৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কৰোণা ভাইৰাছৰ লগত জড়িত থকা প্ৰশ্নসমূহ।
আহক আৰম্ভ কৰোঁ। এতিয়া আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম প্ৰশ্নটো হ'ল চিকিৎসালয়ত হোৱা এনেকুৱা এটা পদ্ধতি বা প্ৰক্ৰিয়াৰ নাম লিখা যিটো পদ্ধতি বা প্ৰক্ৰিয়াত কৰোনা ভাইৰাছৰ পৰা ভাল হোৱা ৰোগীসকলৰ তেজক কৰোনা ভাইৰাছৰ আক্ৰান্ত ৰোগী এজনক দিয়া হয়। এতিয়া প্ৰশ্নটো ভালকৈ বুজি লওক। প্ৰশ্নটোত কি কৈছে? চিকিৎসালয়ত বা হস্পিটেলত হোৱা এনেকুৱা এটা পদ্ধতি বা প্ৰক্ৰিয়াৰ নাম ক'বলৈ কৈছে যিটো পদ্ধতি বা প্ৰক্ৰিয়াত কৰোনা ভাইৰাছৰ পৰা ভাল হোৱা মানুহ এজনৰ পৰা তেজ লৈ কৰোনা ভাইৰাছৰ ৰোগী এজনক দিয়া হয়। সেই থিয়ৰী বা সেই তাৰমানে পদ্ধতিটোক কি বুলি কোৱা হয়? সেই পদ্ধতিটোক কয় প্লাজমা থেৰাপি। আপোনালোকে মনত ৰাখিব যে প্লাজমা থিয়ৰীটো কাক বোলে? যে হস্পিটেলত হোৱা এনেকুৱা এটা থিয়ৰী যিটো থিয়ৰীত কৰোনা ভাইৰাছৰ পৰা ভাল হোৱা মানুহ এজনৰ পৰা তেজ লৈ কৰোনা ভাইৰাছৰ ৰোগী এজনক সেই তেজ দিয়া হয়। সেইটো থিয়ৰীটোক বা সেই প্ৰক্ৰিয়াটোক বা সেই পদ্ধতিটোক প্লাজমা থেৰাপি বুলি কোৱা হয়। আপোনালোকে মনত ৰাখিব। যিহেতু আমাৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, এতিয়া আমি যাওঁ 2 নম্বৰ প্ৰশ্নটোলৈ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। ভাৰতবৰ্ষত তৈয়াৰ কৰা প্ৰথমটো COVID-19 টেষ্ট কিটটোৰ নাম কি আছিল? ভাৰতবৰ্ষত তৈয়াৰ কৰা প্ৰথমটো COVID-19 টেষ্ট কিটৰ নাম হ'ল পেথডিটেক। এইটো আপোনালোকে ফটো দেখাৰো দেখিছে। এতিয়া এই পেথডিটেকৰ লগতে জড়িত থকা কেইটামান গুৰুত্বপূৰ্ণ তথ্য জানো। পেথডিটেকৰ সম্পূৰ্ণ নাম হ'ল মাইলেব পেথডিটেক COVID-19 কোৱালিটেটিভ PCR কিট। এই মাইলেব হ'ল এই পেথডিটেকৰ বনোৱা কোম্পানীটোৰ নাম হ'ল মাইলেব। আপোনালোকে এইটো কথা মনত ৰাখিব যে মাইলেব কোম্পানীটোৱে এই পেথডিটেক টেষ্ট কিটটো বনাইছে। এতিয়া ইয়াত PCR কথাটো উপস্থাপন হৈছে। PCRটো সম্পূৰ্ণ ৰূপ হ'ল পলিমাৰ চেইন ৰিয়েকশ্যন। আপোনালোকে এটা কথাই মনত ৰাখিব যে ভাৰতবৰ্ষত তৈয়াৰ কৰা প্ৰথমটো COVID-19 টেষ্ট কিটটোৰ নাম হ'ল পেথডিটেক আৰু এই টেষ্ট কিটটো মাইলেব কোম্পানীটোৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। যেহেতু আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল, এতিয়া চাওঁ আমি 3 নম্বৰ প্ৰশ্ন। এতিয়া আমি 3 নম্বৰ প্ৰশ্ন চাওঁ। ভাৰতবৰ্ষৰ কোনটো কোম্পানীয়ে পোনপ্ৰথমে COVID-19 টেষ্ট কিট তৈয়াৰ কৰিবলৈ আৰু বিক্ৰী কৰিবলৈ স্বীকৃতি বা এপ্ৰুভেল পাইছিল? এই কোম্পানীটোৰ নামটো সুধিছে, যোনটো কোম্পানীয়ে চৰকাৰৰ ফালৰ পৰা COVID-19 টেষ্ট কিটটো তৈয়াৰ কৰিবলৈ আৰু বিক্ৰী কৰিবলৈ স্বীকৃতি বা এপ্ৰুভেল পাইছিল। সেই কোম্পানীটোৰ নাম সুধিছে। কোম্পানীটোৰ নাম হ'ল মাইলেব ডিস্কভাৰী চলিউশ্যন। এইটো পুনেত অৱস্থিত। এইটো মাইলেব ডিস্কভাৰী চলিউশ্যনৰ লোগো সহ এখন বেনাৰ। যিহেতু আমাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল, এতিয়া চাওঁ আমি 4 নম্বৰ প্ৰশ্ন। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। ভাৰতবৰ্ষৰ CSIR-IGIB অনুষ্ঠানটোৱে তৈয়াৰ কৰা পেপাৰ টেষ্ট কিটটোৰ নাম কি? আমাক ইয়াত পেপাৰ টেষ্ট কিটটোৰ নাম সুধিছে। পেপাৰ টেষ্ট কিটটোৰ নাম হৈছে ফেলুদা। আপোনালোকে এই ফটোটোত দেখিছে। এই ফেলুদাৰ সম্পূৰ্ণ নামটো চাই লওঁ। ফেলুদাৰ সম্পূৰ্ণ নামটো হৈছে FNCAS9 এডিটৰ লিংক ইনফৰ্ম ডিটেকশ্যন এছে। ফেলুদাৰ সম্পূৰ্ণ নামটো হৈছে FNCAS9 এডিটৰ লিংক ইনফৰ্ম ডিটেকশ্যন এছে। যেহেতু এই প্ৰশ্নটোৰ লগত CSIR-IGIB অনুষ্ঠানটো জড়িত হৈ আছে, সেইবাবে ইয়াৰো ফুল ফৰ্মটো চাই লওঁ। CSIR-IGIB ফুল ফৰ্মটো হ'ল কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউট অফ জিঅ'নমিক এণ্ড ইণ্টিগ্ৰেটিভ বায়'লজি। এই যোনটো অনুষ্ঠান CSIR-IGIB অনুষ্ঠানটো নিউ দিল্লীত অৱস্থিত। আপোনালোকে এটাই কথা মনত ৰাখিব যে ভাৰতবৰ্ষৰ CSIR-IGIB অনুষ্ঠানটোৱে তৈয়াৰ কৰা পেপাৰ টেষ্ট কিটটোৰ নাম হ'ল ফেলুদা আৰু ফেলুদাৰ ফুল ফৰ্মটো হ'ল FNCAS9 এডিটৰ লিংক ইনফৰ্ম ডিটেকশ্যন এছে। এতিয়া যিহেতু আমাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল, আমি এতিয়া চাওঁ 5 নম্বৰ প্ৰশ্ন। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে ফেলুদাত কোনটো প্ৰযুক্তি ব্যৱহাৰ কৰা হয় COVID-19 ৰোগৰ ধৰা পেলাবলৈ? এতিয়া প্ৰথমত প্ৰশ্নটো বুজি লওক। প্ৰশ্নটো হৈছে ফেলুদা যোনটো পেপাৰ টেষ্ট কিট আছিল, আমি আগৰ প্ৰশ্নটোত আলোচনা কৰি আহিছিলোঁ, সেই ফেলুদা পেপাৰ টেষ্ট কিটটোত কোনটো প্ৰযুক্তি বা টেকন'লজি ব্যৱহাৰ কৰা হয় COVID-19 ৰোগৰ ধৰা পেলাবলৈ বা নিৰ্ণয় কৰিবলৈ? সেই টেকন'লজিৰ বা প্ৰযুক্তিটোৰ নাম সুধিছে। সেই টেকন'লজিটো হ'ল ক্ৰিস্পাৰ টেকন'লজি। আপোনালোকে ইয়াত এনচাৰটো দিয়া আছে, আপোনালোকে চাওক। ক্ৰিস্পাৰ টেকন'লজি বা CRISPR-Cas9 টেকন'লজি। এতিয়া ক্ৰিস্পাৰ টেকন'লজিৰ সম্পূৰ্ণ নামটো কি হ'ল? ক্লাষ্টাৰ্ড ৰেগুলাৰলি ইনষ্টাৰপেট শ্বৰ্ট প্লেণ্ডমিক ৰিপিটছ। আপোনালোকে ইয়াত ফুল ফৰ্মটো চাই ল'ব। আপোনালোকে এটাই কথা মনত ৰাখিব যে ফেলুদাৰ কোনটো প্ৰযুক্তি ব্যৱহাৰ কৰা হয়? ক্ৰিস্পাৰ টেকন'লজি আৰু ক্ৰিস্পাৰ টেকন'লজি আপুনি ফুল ফৰ্মটো চাই ল'ব। যিহেতু আমাৰ 5 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া আমি চাওঁ 6 নম্বৰ প্ৰশ্নটো। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। ডিঙি আৰু নাকৰ পৰা নমুনা লৈ COVID-19 ভাইৰাছ নিৰ্ণয় কৰা পদ্ধতিৰ নাম কি? ডিঙি আৰু নাকৰ পৰা নমুনা লৈ COVID-19 ভাইৰাছ নিৰ্ণয় কৰা পদ্ধতিৰ নাম হ'ল RT-PCR। এই স্মল আৰটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি আপোনালোকক দি দিলোঁ। এতিয়া আমি RT-PCR ফুল ফৰ্মটো চাওঁ। RT-PCR ফুল ফৰ্মটো হ'ল ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যনছ পলিমাৰী চেইন ৰিয়েকশ্যন। এই স্মল আৰটোৱে ৰিয়েল টাইম মিন কৰে। এতিয়া ইয়াৰ লগতে জড়িত থকা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চাই লওক। এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল কৰোনা ভাইৰাছ নিৰ্ণয় কৰাৰ সাধাৰণ বা ষ্টেণ্ডাৰ্ড পদ্ধতিটো কি?
সেই প্ৰশ্নটোৰ উত্তৰ হ'ব RT-PCR। কৰোনা ভাইৰাছ নিৰ্ণয় কৰা সাধাৰণ বা ষ্টেণ্ডাৰ্ড পদ্ধতিটো হ'ল RT-PCR। যিহেতু আমাৰ 6 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, আমাৰ চতুৰ্থ মূল বিষয়টো হৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিভংগীৰে ৰাজ্যিক পৰ্যায়ত কৰোনা ভাইৰাছৰ লগত জড়িত থকা প্ৰশ্নসমূহ। বলক আলোচনা কৰোঁ। লেটছ ষ্টাৰ্ট। এতিয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত কৰোনা ভাইৰাছত প্ৰথমজন ব্যক্তিৰ মৃত্যু হৈছিল? ভাৰতবৰ্ষৰ কৰ্ণাটকা ৰাজ্যখনত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমজন ব্যক্তিৰ মৃত্যু হৈছিল। এতিয়া আমাৰ মনত প্ৰশ্ন উঠিব পাৰে বা এই ব্যক্তিজন কেতিয়া মৃত্যু হৈছিল? ব্যক্তিজন মৃত্যু হৈছিল 2020 চনৰ 13 মাৰ্চ তাৰিখে, আৰু এই ব্যক্তিজনৰ বা কৰোনা ভাইৰাছত আক্ৰান্ত হৈ কৰ্ণাটকাত মৃত্যু হোৱা ব্যক্তিজনৰ বয়স আছিল 78 ইয়াৰ্ছ। যিহেতু আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, এতিয়া আমি আগবাঢ়োঁ দ্বিতীয় প্ৰশ্নটো। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই কৰোনা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিছিল? ভাৰতবৰ্ষৰ হাৰিয়ানা ৰাজ্যখনেই কৰোনা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিছিল। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, আপোনালোকে মনত ৰাখিব। যিহেতু আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈ গ'ল, এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই লকডাউনৰ কাৰণে ৰেডিঅ' স্কুল আৰম্ভ কৰিছিল? ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশ ৰাজ্যখনে লকডাউনৰ কাৰণে ৰেডিঅ' স্কুল আৰম্ভ কৰিছিল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী সঞ্জীৱ সিং চৌহানৰ নেতৃত্বত মধ্যপ্ৰদেশৰ ৰাজ্যিক শিক্ষা কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ সহযোগত মধ্যপ্ৰদেশৰ ৰেডিঅ' স্কুল আৰম্ভ কৰিছিল। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে, কিয় ৰেডিঅ' স্কুল আৰম্ভ কৰিছিল? কৰোনা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বজুৰি লকডাউনৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই লকডাউনৰ পৰিস্থিতিৰ ফলত যাতে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত অসুবিধাৰ সৃষ্টি নহয়, সেই উদ্দেশ্য আগত ৰাখি মধ্যপ্ৰদেশত ৰেডিঅ' স্কুল আৰম্ভ কৰা হৈছিল। আপোনালোকে মনত ৰাখিব, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত লকডাউনৰ কাৰণে বা কৰোনা মহামাৰীৰ কাৰণে ৰেডিঅ' স্কুল আৰম্ভ কৰিছিল? মধ্যপ্ৰদেশত কৰোনা মহামাৰী বা লকডাউনৰ কাৰণে ৰেডিঅ' স্কুল আৰম্ভ কৰিছিল। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো যিহেতু কমপ্লিট হৈছে, এতিয়া চাওঁ আমি 4 নম্বৰ প্ৰশ্ন। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। কৰোনা মহামাৰীৰ পৰা হাত সাৰিবলৈ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই পোনপ্ৰথমে লকডাউন আৰম্ভ কৰিছিল? কৰোনা মহামাৰীৰ পৰা হাত সাৰিবলৈ ভাৰতবৰ্ষৰ ৰাজস্থান ৰাজ্যখনে পোনপ্ৰথমে লকডাউন আৰম্ভ কৰিছিল। কেতিয়া লকডাউন আৰম্ভ কৰিছিল? 2020 চনৰ 22 মাৰ্চ তাৰিখে। আপোনালোকে মনত ৰাখিব যে কৰোনা মহামাৰীৰ পৰা হাত সাৰিবলৈ ভাৰতবৰ্ষৰ লকডাউন কৰা প্ৰথমখন ৰাজ্য হ'ল ৰাজস্থান। যিহেতু আমাৰ 4 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া আমি আগবাঢ়োঁ 5 নম্বৰ প্ৰশ্ন। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্য চৰকাৰে কৰোনা মহামাৰীৰ বিপক্ষে যুঁজিবলৈ গৈ 5টি পৰিকল্পনা আৰম্ভ কৰিছিল? ভাৰতবৰ্ষৰ দিল্লী ৰাজ্য চৰকাৰে কৰোনা মহামাৰীৰ বিপক্ষে যুঁজিবলৈ গৈ 5টি পৰিকল্পনা আৰম্ভ কৰিছিল। এতিয়া 5টি পৰিকল্পনাৰ কি অন্তৰ্ভুক্ত হয়? টেষ্টিং, ট্ৰেচিং, ট্ৰিটমেণ্ট, টিমৱৰ্ক আৰু ট্ৰেকিং। এই 5টি পৰিকল্পনাৰ অন্তৰ্ভুক্ত। টেষ্টিং মানে কি? কৰোনা ভাইৰাছত পজিটিভ হয় নে নহয় সেইটো টেষ্ট কৰা। ট্ৰেচিং মানে হ'ল যদি কৰোনা ভাইৰাছত পজিটিভ হয়, সেই ব্যক্তিজন কাৰ সংস্পৰ্শত আহিছে সেইটো বিচাৰ বিবেচনা কৰা। আৰু ট্ৰিটমেণ্ট হ'ল কৰোনা ভাইৰাছত পজিটিভ ব্যক্তিজনৰ ট্ৰিটমেণ্ট কৰা। আৰু টিমৱৰ্ক হ'ল কৰোনা ভাইৰাছত কাম কৰোঁতে সেই এটা দলবদ্ধভাৱে কাম কৰা। আৰু ট্ৰেকিং হ'ল কৰোনা ভাইৰাছৰ পৰা মুক্ত হোৱা ব্যক্তিজন ঘৰমুখী হওঁতে কাৰ সংস্পৰ্শত আহিছে সেইটো ট্ৰেক কৰা। এই 5টাই হ'ল কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ দিল্লী চৰকাৰৰ 5টি পৰিকল্পনা। যিহেতু আমাৰ 5 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া আমি চাওঁ 6 নম্বৰ প্ৰশ্ন। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথমে মোদী কিষাণ আৰম্ভ কৰা আছিল? ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যখনত সৰ্বপ্ৰথমে মোদী কিষাণ আৰম্ভ কৰা আছিল। এই মোদী কিষাণত সদায় 500 মানুহৰ বাবে খানা বনোৱা হয়। আপোনালোকে মনত ৰাখিব, ভাৰতবৰ্ষৰ সৰ্বপ্ৰথমে মোদী কিষাণ ক'ত আৰম্ভ হৈছিল? তামিলনাডু। যিহেতু আমাৰ 6 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া আমি চাওঁ 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন চহৰত ৰিলায়েন্স কোম্পানীয়ে কৰোনা ভাইৰাছৰ ৰোগীসকলৰ চিকিৎসা কৰিবলৈ হস্পিটেল প্ৰতিষ্ঠা কৰিছিল? ভাৰতবৰ্ষৰ মুম্বাই চহৰখনত ৰিলায়েন্স কোম্পানীয়ে কৰোনা ভাইৰাছৰ ৰোগীসকলক চিকিৎসা কৰিবলৈ হস্পিটেল প্ৰতিষ্ঠা কৰিছিল। যিহেতু আমাৰ 7 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া চাওঁ আমি 8 নম্বৰ প্ৰশ্ন। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই ই-সঞ্জীৱনী OPD ছাৰ্ভিচ আৰম্ভ কৰিছিল? ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশ ৰাজ্যখনে ই-সঞ্জীৱনী OPD ছাৰ্ভিচ আৰম্ভ কৰিছিল। ই-সঞ্জীৱনী OPD ছাৰ্ভিচ মানে হ'ল আপুনি অনলাইনৰ মাধ্যমেৰে নিজৰ বেমাৰ আজাৰসমূহ ডক্তৰ এজনৰ লগত শ্বেয়াৰ কৰিব পৰা। এতিয়া ই-সঞ্জীৱনী মানে হ'ল ইলেক্ট্ৰনিক সঞ্জীৱনী। এতিয়া আপুনি এটাই কথা মনত ৰাখিব, ভাৰতবৰ্ষৰ কোনখন ৰাজ্য সৰ্বপ্ৰথমে ই-সঞ্জীৱনী OPD ষ্ট'ৰ আৰম্ভ কৰিছিল? হিমাচল প্ৰদেশ। যিহেতু আমাৰ 8 নম্বৰ প্ৰশ্নটো কমপ্লিট হ'ল, এতিয়া আমি চাওঁ 9 নম্বৰ প্ৰশ্ন। আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ। ভাৰতবৰ্ষৰ কোনখন ৰাজ্য চৰকাৰে COVID-19 বিৰোধী যুদ্ধখনত জড়িত থকা ব্যক্তিসকলৰ লগতে স্বাস্থ্যকৰ্মীসকলৰ মাহিলী মজুৰি বা দৰমহা দুগুণলৈ বৃদ্ধি কৰিছিল? হাৰিয়ানা। ভাৰতবৰ্ষৰ হাৰিয়ানা ৰাজ্যখনত COVID-19 বিৰোধী যুদ্ধখনত জড়িত থকা ব্যক্তিসকলৰ লগতে স্বাস্থ্যকৰ্মীসকলৰ মাহিলী মজুৰি বা দৰমহা দুগুণলৈ বৃদ্ধি কৰিছিল। আপোনালোকে মনত ৰাখিব হাৰিয়ানা। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন।
আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল আকৌ লগ পাম অন্য এটি ভিডিঅ'ত যদিহে এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিব আৰু এনে ধৰণৰ নলেজেবল ভিডিঅ' পাই থাকিবলৈ আমাৰ জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যন বেলটো অল কৰিব নাপাহৰিব থ্যাংকস ফৰ ৱাচিং